বিজেপি ইউপিপিএলে বহুত চেষ্টা চলাইছে। এই কথাটো আমাক সুধিব নালাগে। এখেতসকলে ইতিমধ্যে গম পাইছে আৰু এখেতসকলক সুধক। এখেতসকলে আত্মবিশ্বাস ইতিমধ্যে হেৰাই পেলাইছে। বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকুৱা ধৰণৰ বিটিচি নিৰ্বাচনৰ আৰম্ভ কৰিব বিচাৰিছিলে তেখেতে ইতিমধ্যে আত্মবিশ্বাস হেৰাই গ'ল। মনৰ যিটো মনোবল এইটো ইতিমধ্যে নাইকিয়া হ'ল। মানুহে মনোবল যেতিয়া নাইকিয়া হয়, আত্মবিশ্বাস যেতিয়া হেৰাই যায়, তেতিয়া কি হয়? ইয়াৰ কাৰণে ইয়াত যিটো ইউপিপিএল আৰু বিজেপি মিলন কৰিব চেষ্টা কৰিছে আৰু শক্তি গোটাব চেষ্টা কৰিছে, এই আৰু মিল কৰি পেলাই ইউপিপিএল আৰু বিজেপিয়ে মিলিতো পলাই যেনেকৈ আৰু শক্তি গঠন কৰিব বিচাৰিছে, এইটো তেওঁলোকৰ যিটো এটা কৌশল, এই কৌশলৰ দ্বাৰা আৰু বেছি ইউপিপিএল আৰু বিজেপিয়ে দুয়ো পক্ষই লাভৱান্বিত হ'ব পৰা নাই আৰু অৱনতিহে হৈছে। যিমান অলপ আছিল সেইটো এতিয়া নাইকিয়া হ'ল। এই কথাটো বিটিচিবাসী ৰাইজে আঘাত পাইছে, দুখ পাইছে, প্ৰতাৰণা কৰা হ'ল বিটিচি ভোটাৰ ৰাইজক। ইয়াৰ কাৰণে বিজেপি ইউপিপিএল যৌথ হোৱাৰ যিটো প্ৰচেষ্টা সেইটো কেতিয়াও এইটো দি তেওঁলোকে লাভৱান্বিত নহয়। তেওঁলোকেতো অলৰেডি ঘোষণাই কৰিলে না, মানাছ, থুৰিবাৰী আৰু আমাৰ চিৰাং যেটো 13 নম্বৰ এইবিলাকতো চলি আছে না। এইটোত আপোনালোকে চবেই জানে, ৰাইজেও জানে। ইউপিপিএলে বিজেপিক এৰিছে আৰু ক'ৰবাত বিজেপি ইউপিপিএলক এৰিছে। আমি যেনেকৈ ৰাইজৰ যিটো সমৰ্থন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পুনৰ শিৱ হোৱাটো ৰাইজে যিটো বিচাৰিছে, ৰাইজে আমাৰ শক্তি। কোনোবা দলৰ দ্বাৰা মিলিত হৈ পেলাই জিকাৰ কথাটো আমি নাভাবোঁ। আমাৰ যিমান জাতীয় দল সংগঠন আছে, আমাৰ ভোটাৰ ৰাইজ বিটিচিত যিমান আছে, তেখেতসকলে আমাৰ শক্তি আৰু ৰাইজে য'ত আমাৰ লগত আছে, আমাৰ ভয় ক'ত? ইস্তাহাৰ তেওঁলোকে কোকৰাঝাৰ নকৰি দিছপুৰত কৰক না, দিল্লীত কৰক না, বিটিচিবাসী ৰাইজে এইটো কেতিয়াও একচেপ্ট কৰি নলয়। এবাৰ মই জিকি পেলাই আহিম আৰু আমি বিপিএফে গভৰ্ণমেণ্ট বনাব, এইটো খাটাং হ'ল। মোৰ ইয়াতো একচুৱেলি বিজেপি নাই, কিন্তু মই শুনি আছোঁ আৰু ময়ো পুৰাণাৰ লিডাৰ হিচাপে অসমত কেনেকুৱা আমি কোৱালিশ্যন থাকিলেও বিটিচিটো আমাৰ কোৱালিশ্যন নাই। তো শুনি আছোঁ যে কোনটোবা বিজেপিটো বোলে ইউপিপিএলক দিব, ইউপিপিএলে বিজেপিক ছাপোৰ্ট কৰি পেলাই এৰাধাৰা কৰি পেলাই সিহঁতে দুটা মিলি পেলাই বোলে গভৰ্ণমেণ্ট কৰিব, বিটিচিত গভৰ্ণমেণ্ট কৰিব। কিন্তু সিহঁতৰ যি নেকি পলিচি আৰু প্লেনিং এইবিলাক একো মানে আমাৰ কিবা প্ৰভাৱ নকৰে। আমি জিকি যাম, বিপিএ গভৰ্ণমেণ্ট বনাব। তেখেতে 5 বছৰৰ এনে নামত একো কাম কৰা নাই। গোটেই কামটো ময়ে কৰিছোঁ, ময়ে চবটো কাম কৰিছোঁ। সেইটো কাৰণে গোটেই ৰাইজে যোৱাবাৰ অনাবড়ো আৰু এপছৰ বেছি বড়োলেণ্ডৰ ঢৌৰ কাৰণে অলপ ভোটৰ কাৰণে মই হাৰিছোঁ। কিন্তু এইবাৰ এইবিলাক বড়োলেণ্ডৰ ইছ্যু নাই, অনাবড়োৰ কোনো ইছ্যু নাই। সেইটো কাৰণে ইয়াত মোৰ একো প্ৰভাৱ নপৰে। তো এইবাৰ আৰামছে গোটেই পাব্লিকে বুজিছে, 5 বছৰত বুজিছে। এই 5 বছৰত বুজি পেলাই ৰাইজে গোটেই ৰাইজে আগবাঢ়ি আহিছে আৰু বহুত সংগঠনে আগবাঢ়ি আহিছে, যাতে নাঙল ছবিত ভোট দিব লাগে বুলি মানে ৰাইজক সিহঁতে আগতেই মানে আমাৰ সংগঠনবিলাকে নিজে বুজাই আছে।